নমস্কাৰ। কাৰ্বি বিৰুদ্ধে অসমত বৰ্তমান সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ চলি থকাৰ সময়ত মোৰো ঘৰৰ পৰাই অসমৰ এজন সুখ্যাত কবিৰ এটা সুখ্যাত কবিতাৰে এই কাৰ্বি বিৰুদ্ধে প্ৰতিবাদৰ মোৰ সামান্য প্ৰয়াসে মাথো। কবিতাৰ শিৰোনাম সাধু কথা, কবি শ্যামজ্যোতি শইকীয়া। তোৰ সাধুটো পাহৰা নাই অ বোপাই, তই যে কৈছিলি আমাৰ দেশ বচাবলৈ শ শ যুৱকে জীৱন দিলে। ভনীহঁত ৰোকা হল কপাল, ভাইহঁত খুনীয়া হল, আই পিতাইহঁতৰ সুধা হল বুকু। আৰু এদিন তই সংকল্প ললি জাতি মাটি ভেটি ৰাখিবলৈ। তোৰ সাধুটো পাহৰা নাই অ বোপাই, মই ভাবিছিলো তইতো আৰু মিছা নক। কেঁচা তেজৰ শপত জানো স্বাৰ্থই চুব পাৰে কোনো কালে। মই ভাবিছিলো তই মনত ৰাখিছ সেই তেজ দিম তেল নিদিও তেজে লিখা ইতিহাস। ভাবিছিলো তই এবাৰলৈ হলেও মনত ৰাখিছ কিয় লৰাহঁত জংঘললৈ দৌৰিছিল সিদিনা। ভাবিছিলো ফুলমণি ৰাজুহঁতকনো তই কিদৰে পাহৰিবি, সিহঁত যে তোৰেই ভনী। ভাবিছিলো খৰ্গেশ্বৰ তালুকদাৰৰ বেদীত তই অৰ্পণ কৰা ফুলপাহি কাগজৰ নাছিল। ভাবিছিলো তৰিলে দেশ মৰিলে স্বৰ্গ বুলি প্ৰাণ দিয়া ভাইহঁতক মনত পেলালে তোৰ চকু সেমেকি উঠে। ভাবিছিলো আইৰ মুখৰ ভাষা ৰাখিবলৈ জ্বলা চিতাৰ জুইত তোৰ অন্তৰ দহে। ভাবিছিলো শ্বহীদৰ তেজক পানীৰে ধুবলৈ তইতো ভীৰু নহয়। ভাবিছিলো তই বদনক পাহৰা নাই, আইক যে মানৰ হাতত তুলি দিছিলে। তোৰ সাধুটো পাহৰা নাই অ বোপাই। নমস্কাৰ। জয় আই অসম।